বন্ধুসকল নমামিৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে নমামিৰ দেউতাকে বিভানৰ ওচৰত যায় ক্ষমা খুজিবলৈ আৰু বিভানক নমামিক পুনৰ ঘূৰাই নিবলৈ কয়, কিন্তু বিভানে ওলোটাই তেখেতক অপমান কৰি ঘৰৰ পৰা উলিয়াই দিয়ে। মূৰ্ছনাৰ মাকে বিভানৰ মাকক ফোন কৰি জনায় যে তেওঁ এতিয়াও মূৰ্ছনাক বিভানৰ লগত বিয়া দিবলৈ সাজু আছে। এতিয়া বাৰু বিভানৰ মাকে কি কৰিব? তেখেতে মূৰ্ছনাক বিভানৰ লগত বিয়াত বহিবলৈ দিব নেকি? আপোনালোকে কি ভাবে এই বিষয়ে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। এইফালে কাজল আৰু আইতাই নমামিক ঘৰত আনিবলৈ চেষ্টা কৰি আছে। কাজলে এনেকুৱা এজন ব্যক্তিৰ সহায় ল'বলৈ কয় যিজন ব্যক্তিয়ে নমামিকো ভাল পায় আৰু বিভানকো ভাল পায়। এতিয়া আইতাই ফোন কৰিব ওলোৱা ব্যক্তিজন কোন বাৰু সেয়া গম পাব আজিৰ খণ্ডটিত। ৰাতি বহুত দেৰিলৈ বিভান ঘৰলৈ নহাত মাকৰ চিন্তা হয় আৰু তেখেতে বিভানৰ লগৰবোৰক ফোন কৰে বিভানৰ কথা জানিবলৈ, কিন্তু কোনেও বিভানৰ কথা গম নোপোৱা বুলি কয়। এইফালে বিভানে অত্যাধিক মদ্যপান কৰে আৰু মদৰ নিচাত বিভান অচেতন হৈ পৰে। এতিয়া বিভানৰ বাৰু কিবা হ'ব নেকি সেয়া জানিবলৈ চাওক আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন নমামিৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।